নমস্কাৰ। আমি আজি এই তৃতীয়বাৰৰ কাৰণে মিলিত হৈছোঁ। আমি আলোচনা কৰি আছিলোঁ ডেফিনিট আৰ্টিকল ডি। এই আৰ্টিকলটো কিয় যে ডেফিনিট বুলি ক'লে মোৰে কেতিয়াবা সন্দেহ হয়। ইয়াৰ নামটো ডেফিনিট, কিন্তু ইয়াৰ ব্যৱহাৰটো ইনডিফিনিট, মানে ইনফিনিট। ইয়াৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিবলৈ হ'লে আমাক বহুত সময় লাগিব। তথাপি আজি আমি ইয়াক যিকেইটা ৰৈ যোৱা দিশ সেইখিনি আলোচনা কৰি আজি সামৰণি মৰাৰ চেষ্টা কৰিম। যি ক'ত ব্যৱহাৰ হয় আৰু ক'ত নহয় তাৰ ভিতৰত অন্য এটা দিশ উল্লেখ কৰিবলৈ গৈছোঁ, য'ত চৰকাৰী বিভাগ, বেংক নাইবা অন্যান্য যিবিলাক ৰাজহুৱা অনুষ্ঠান, পাব্লিক ইনষ্টিটিউশ্যন, তাৰ সন্মুখত ডেফিনিট আৰ্টিকল ডি ব্যৱহাৰ কৰা হ'ব। যেনে the State Bank of India, the UCO Bank, the Ministry of Education, এইবিলাকৰ আগত ডি ব্যৱহাৰ হ'ব। যদি এই ধৰণৰ এই অনুষ্ঠানবোৰ মানুহৰ নামেৰে আৰম্ভ নহয়, মানুহৰ নামেৰে আৰম্ভ হ'লে তাৰমানে এইবিলাকৰ ক্ষেত্ৰতো এইবিলাক নামতো ডি ব্যৱহাৰ নহয়। যেনে আমি এটা উদাহৰণ দিব পাৰোঁ, মহিন্দ্ৰা বেংক। মহিন্দ্ৰা বেংক নট ডি মহিন্দ্ৰা। কিন্তু এটা গুৰুত্বপূৰ্ণ ব্যতিক্ৰম হ'ল এইখিনি, এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ব্যতিক্ৰম হ'ল এই যে মহিন্দ্ৰা বেংকৰ আগত আমি ডি ব্যৱহাৰ নকৰোঁ, ডি ব্যৱহাৰ নহয়, কিন্তু তাৰ যিবিলাক অন্যান্য সৰু সুৰা বিভাগ, সেই সৰু সুৰা বিভাগবিলাকৰ আগত কিন্তু ডি আৰ্টিকল ব্যৱহাৰ হ'ব। যেনে দ্য মৰ্টগেজ ডিপাৰ্টমেণ্ট অফ কথাটো স্পষ্ট। মহিন্দ্ৰা বেংক ডি মহিন্দ্ৰা বেংক নহয়, কিন্তু দ্য মৰ্টগেজ ডিপাৰ্টমেণ্ট অফ মহিন্দ্ৰা বেংক। অৰ্থাৎ মানুহৰ নামেৰে আৰম্ভ হোৱা কোনো অনুষ্ঠানৰ আগত ডি ব্যৱহাৰ নহ'ব। কোনো অনুষ্ঠান বিত্তীয় অনুষ্ঠানেই হওক বা অন্যান্য কিবা বিভাগেই হওক, কিন্তু তাৰ ভিতৰত থকা যিবিলাক সৰু সুৰা বিভাগ তাৰ আগত ডি ব্যৱহাৰ হ'ব। Use D before names of trains and ships. D before the names of trains and ships. The Rajdhani Express, the Brahmaputra Mail, the Vikrant. Vikrant is the name of the sea, Indian ship. The Chakra. Chakra is also a name of a ship belonging to Indian Navy.
এই নামবিলাকৰ আগত ডি ব্যৱহাৰ হয় আৰু ইয়াৰো এটা কিন্তু ব্যতিক্ৰম আছে এই জাহাজ উৰাজাহাজেই হোক বা পানীত চলা জাহাজেই হোক বা ৰেলেই হোক বা বাছেই হোক যিবিলাক আমি যাতায়াতৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰোঁ যাতায়াতৰ মাধ্যমৰ সামগ্ৰিক নামৰ আগত ডি ব্যৱহাৰ নহ'ব উই গো টু স্কুল বাই বাছ উই go to school by bus, not by the bus. He goes to office by train, not by train. Aeroplane is the fastest mode of travel, not the aeroplane, but the fastest. এটা কথা লক্ষ্য কৰিছেনে এৰোপ্লেন ইজ দ্য ফাষ্টেষ্ট মানে প্ৰসংগক্ৰমে আহিল কাৰণে এই কথাটো কৈ থলো যে সুপাৰলেটিভ ডিগ্ৰীৰ আগত ডি ব্যৱহাৰ হয় He is the best student in our school. The best, the worst, the fastest, the slowest. যিবিলাক সুপাৰলেটিভ ডিগ্ৰী এডজেক্টিভৰ সুপাৰলেটিভ ডিগ্ৰীৰ আগত ডিটো ব্যৱহাৰ হয় সময়ৰ ক্ষেত্ৰত এই ডিআৰটিবোৰ ব্যৱহাৰৰ এটা বৰ গুৰুত্বপূৰ্ণ দিশ হ'ল all day, all night এই দুইটাৰ আগত ডি ব্যৱহাৰ নহয় এই দুইটাৰ আগত ডি ব্যৱহাৰ নহয় কিন্তু অন্যান্য যিবিলাক মানে সময়ৰ অন্যান্য যিবিলাক বিভাগ আছে অন্যান্য যিবিলাক ভাগ আছে যেনে all day all night not the all day but not and not the all night but আমি কি কলো all night all day তাৰমানে all day all nightৰ আগত ডি আৰ্টিকল ব্যৱহাৰ নহয় কিন্তু অন্যান্য যিবিলাক সময়সূচক অন্যান্য যিবিলাক এডভাৰ্ব থাকিব তাৰ আগত কিন্তু ডি ব্যৱহাৰ হ'ব যেনে the artist has performed all night. Not all the night. The artist has performed all night. Not all the night. But he has performed all the evening. All the evening. But all night. Note it. It is all the morning, all the evening, all the afternoon. He has been reading all the morning. মোট কথা all night and all day এই দুটাৰ বাহিৰে অন্যান্য সময়সূচক অন্যান্য এডভাৰ্বৰ আগত ডি আৰ্টিকল ব্যৱহাৰ হ'ব singular noun which denotes generic noun generic singular এটা শব্দই এটা নাউনে
য'ত সমস্ত জাতিটোক বুজায়, সমস্ত প্ৰজাতিটোক বুজায়, তাকে কয় সিঙ্গুলার নাউন। সিঙ্গুলার নাউন, that is generic singular. ইয়াৰ আগত ডি ব্যৱহাৰ, use D before singular noun which denotes a generic singular. অর্থাৎ এটা নাউনে য'ত সমস্ত জাতি বা সমস্ত প্ৰজাতিটোক বুজাব। The cat and the tiger belong to same family of animals. The cow is a very mild animal. A cow, a cat, a tiger, they are singular noun, but represents their whole family. যত মানে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত দুনিয়াত যিমান কাউ আছে, যিমান কেট আছে, যিমান টাইগাৰ আছে, ই এটা ৰিপ্ৰেজেণ্ট কৰিছে। আৰু এই ধৰণৰ জেনেৰিক সিঙ্গুলাৰৰ আগত ডি আৰ্টিকুল ব্যৱহাৰ হ'ব। ব্যতিক্ৰম মাত্ৰ পদ, ব্যতিক্ৰম মাত্ৰ man. Man. When we write man, it is also a generic singular. এই মেনটো কিন্তু জেনেৰিক সিঙ্গুলার, ইও সমস্ত মানৱ জাতিক বুজাইছে, কিন্তু মেনৰ আগত কিন্তু ডি আৰ্টিকুল ব্যৱহাৰ নহ'ব। মই এটা আৰু সৰু কথা মই কৈ আছো। দিছ ইজ এ বিল্ডিং। ধৰিলো আমি এইখন এখন স্কুল, এইটো এটা স্কুল বিল্ডিং, এইটো এটা স্কুল বিল্ডিং। এই স্কুলখনলৈ আমি দুটা কাৰণত যাব পাৰোঁ, এই বিল্ডিংটোলৈ আমি দুটা কাৰণত যাব পাৰোঁ। এটা হ'ল কি, শিক্ষা গ্ৰহণৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকল যাব শিক্ষা গ্ৰহণৰ কাৰণে। আৰু কেতিয়াবা আমি যাব পাৰোঁ যে প্ৰধান শিক্ষকৰ এটা কাম আছে, বা তাত এখন সভা সমিতি আছে, আমি এই কাৰণে যাব পাৰোঁ। যেতিয়া এই স্কুল হওক বা হস্পিটেল হওক, এই ধৰণৰ যিবিলাক অনুষ্ঠান, এই অনুষ্ঠানবিলাক যি উদ্দেশ্যত স্থাপন কৰা হয়, সেই উদ্দেশ্যতেই যদি তালৈ যোৱা হয়, তেতিয়াহ'লে তাৰ আগত ডি আৰ্টিকুল ব্যৱহাৰ নহ'ব। The student go to school. Patient, he visited the doctor in hospital. That is, the student goes to the school for education. He visited the hospital for treatment. That is for the purpose for which it was established. এই ক্ষেত্ৰত ডি ব্যৱহাৰ নহ'ব। কিন্তু কেৱল আমি এই বিল্ডিংটো লৈ যাম, not to serve the purpose but for other purpose, অন্য উদ্দেশ্যত যেতিয়া আমি যাম, তেতিয়া কিন্তু তাৰ আগত ডি ব্যৱহাৰ হ'ব। I went to the school to
মই কেৱল বিল্ডিংটো লৈ গৈছোঁ, তাত থকা উদ্দেশ্য পূৰণৰ কাৰণে নহয়। তাত যি উদ্দেশ্যত সেই বিল্ডিংটো স্থাপন কৰা হৈছিল সেই উদ্দেশ্যত নহয়। মই বিল্ডিং কেৱল মাত্ৰ বিল্ডিংটো লৈ যোৱা বুজালে তাৰ আগত দি ব্যৱহাৰ হ'ব, কিন্তু তাত থকা উদ্দেশ্য পূৰণৰ যোৱাৰ ক্ষেত্ৰত দি ব্যৱহাৰ নহ'ব। আমি দি আৰ্টিকুলৰ বিষয়ে ইতিমধ্যে বহু কথা আলোচনা কৰিলোঁ। মই আগতে কৈছোঁ যে যিবিলাক ৰুটিন মতে স্কুলত শিকোৱা নহয়, স্কুলত শিকায় বা ছাত্ৰ ছাত্ৰীসকলে পঢ়ে পৰীক্ষাৰ উদ্দেশ্যত, আমি সেই দিশবিলাক আমি এৰি চলিছোঁ। য'ত সাধাৰণতে ভুল হ'ব পাৰে সেই ভুল হোৱা কেইটামান দিশ মই ইয়াত আঙুলিয়াবলৈ চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ প্ৰত্যেকেই ইয়াত দেখুৱাই দিয়া সৰু সৰু কথাবোৰ মনোযোগেৰে পঢ়িছে আৰু ভৱিষ্যতে উপকৃত হ'ব, তাকে কামনা কৰি আজি আমি এই ডেফিনিট আৰ্টিকুল ডিৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। সকলোবোৰ ঠিকে থাকে থাকিলে আমি ইয়াৰ পিছৰ বক্তব্যত প্ৰিপজিশ্যন লৈ পুনৰ উপস্থিত হ'ম।